নমস্কাৰ বন্ধুসকল, হিমাদীপাজ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা বেংগলী ডিছ বাসন্তী পোলাও বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই বাসমতি চাউল 1.5 কাপ আগতীয়াকৈ আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলোঁ। ভালকৈ ধুই ল'লোঁ। ইয়াতে মই 2 চামুচ ঘি এড কৰিছোঁ। আধা চামুচতকৈ অকণমান কম ইয়াতে মই হালধি পাউডাৰ এড কৰিছোঁ। আধা চামুচ দিছোঁ গৰম মছলা, আধা চামুচ জিৰা পাউডাৰ, অকণমান ইয়াতে মই ইলাইচি আৰু ডালচেনি গুড়ি এড কৰিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখটো আপোনালোকে চাই ল'ব, যিহেতু সোৱাদ অনুসৰি দিব লাগে। চ' এইখিনি মই এতিয়া গোটেইখিনি ভাল ধৰণে মিক্স কৰি ল'ম হাতেৰে। বেছিকৈ মোহাৰিব নালাগে, বেছিকৈ মোহাৰিলে যিহেতু চাউলখিনি অলৰেডি তাতে তিতি পেলাই কোমল হৈ আছে, তো ভাগি যোৱাৰ চান্স থাকে। তো সেইকাৰণে লাহেকৈ এইখিনি মোহাৰি পিনে ভাল ধৰণে মিক্স কৰি ল'ব লাগে। এইখিনি মিক্সড হৈ গৈছে। এতিয়া মই যিহেতু বাসন্তী পোলাও মই কুকাৰত বনাম, কুকাৰটো গৰম হ'বলৈ দিছোঁ। তাত মই 2 চামুচৰ জোখৰ ঘিউ এড কৰি দিছোঁ আৰু মই ঘিউতে বনাম। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ৰিফাইণ্ড অইল ইউজ কৰিব পাৰে। ঘিউখিনি গৰম হৈ গৈছে। ইয়াত মই গৰম মছলা হিচাপে গোটা গৰম মছলা দিম। মই ইয়াত ডালচেনি এডোখৰ আৰু কেইটামান লং আৰু কেইটামান ইলাইচি, আৰু এইখিনি ভাল ধৰণে মই ইয়াতে ভাজি ল'ম। বেছি সময় ভাজিব নালাগে, আধা মিনিটমান ভাজিলেই হ'ব। আৰু ইয়াত মই তেজপাত এড কৰিছোঁ 2টা। তেজপাতকেইটাও মই ইয়াতে ভাজি ল'ম। আৰু ইয়াত মই ড্ৰাই ফ্ৰুট লৈছোঁ, কাজু বাদাম আৰু কিচমিচ। কাজু বাদামকেইটা মই দুফাল কৰি কাটি লৈছোঁ। যদি আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুট এড কৰিব বিচাৰে তেতিয়াহ'লে এড কৰিব পাৰিব। এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। এয়া হৈ গৈছে। মই ইয়াতে আদা অকণমান মই সৰু সৰুকৈ মিহি মিহিকৈ এইখিনি কাটি লৈছিলোঁ, মই সেইখিনিও ইয়াতে এড কৰি দিছোঁ। আৰু এতিয়া মই যিখিনি চাউল মিক্স কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে এড কৰি দিছোঁ। গোটেইখিনি এড কৰি লোৱাৰ পিছত এইখিনি মই 2 মিনিটৰ কাৰণে ভাজি ল'ম। আপোনালোকে কেতিয়াবা এনেধৰণে বাসন্তী পোলাও বনাই খাইছেনে? মই বনোৱা ধৰণে বনাই খাব পাৰে। যদি ঘৰত কোনোবা আলহী আহে বা ঘপককৈ যদি কেতিয়াবা কিবা ইউনিক ষ্টাইলত খাব মন যায়, তেতিয়াহ'লে বাসন্তী পোলাও আপোনালোকে বনাই খাব পাৰিব। এইখিনি ভজা হৈ গৈছে। ইয়াত মই কেশৰ অলপ এড কৰি দিছিলোঁ। কেশৰ আপোনালোকে যদি নিদিলেও হ'ব, কিন্তু কেশৰটো দিলে কি হয়, ফ্লেভাৰটো অকণমান ধুনীয়া হয়। সেইকাৰণে মই কেশৰ এড কৰি দিছিলোঁ। ইয়াতে মই পানী এড কৰিছোঁ 1 কাপ। যিহেতু অলৰেডি চাউলখিনি তিয়াই ৰখা হৈছিলে, তাৰ কাৰণে চাউলে পানী শুহি থৈছে, তো সেইকাৰণে মই 1 কাপ পানী ইয়াতে এড কৰিছোঁ। ইয়াত মই চেনি এড কৰিম। বাসন্তী পোলাও যিহেতু মিঠা হয়, তাৰ কাৰণে মই ইয়াতে 4 চামুচৰ জোখৰ চেনি এড কৰি দিছোঁ। এইখিনি অকণমান সময় লৰাই পিনে মই গেছটোত চিমত থৈ এটা চিটি অহালৈ কুকাৰৰ ঢাকনিখন অফ কৰি দিম। এটা চিটি আহি গৈছে, গেছটো অফ কৰি দিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে দেখিবৰ কাৰণে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদিহে মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো লগতে দবাই দিব। মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এয়া মোৰ বাসন্তী পোলাও ৰেডি হৈ গৈছে। মই বাসন্তী পোলাও মছলা পনীৰৰ লগত ছাৰ্ভ কৰিছোঁ। আপোনালোকে যদি মছলা পনীৰৰ ৰেচিপিটো চাব বিচাৰে, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।